মানে এখন ভেটেনেৰী কলেজ মানে বন্ধ হৈ আছে কলেজখন এতিয়া পৰা নহয় বহুত বছৰে হ'ল বন্ধ হৈ থকা মানে চবেই ইয়াত মানুহবোৰে কোৱা শুনিছোঁ মানে আৰু দুই এজনক সুধিছোঁ যে ইয়াত মানে কিছুমান ৰাতি এক্টিভিটি হয় আৰু কিছুমান মাত শুনি পোৱা যায় বুলি কৈছে আচলতে ক'বলৈ গ'লে মানে জেগাটো ভুটীয়া বুলি কোৱা শুনিছোঁ সেইটো কাৰণে আমি আহিছোঁ চেলেঞ্জ এটা হাতত তুলি লৈছোঁ আৰু চাওঁগৈ আজি কি হয় দেখা যাব মুঠতে চেলেঞ্জটো লৈছোঁ যেতিয়া কমপ্লিট কৰিহে আহিম বাকী যি হ'ব দেখা যাব মানে চাওক মহা কচম ফিলিংছ মানে ভয় বিৰাট লাগিছে কিন্তু উপায় নাই যামেই যাম ভিতৰলৈ আৰু চেলেঞ্জ হাতত লৈছোঁ যেতিয়া কমপ্লিট কৰিমেই মানে উঠি চাওঁ ভিতৰলৈ সোমাই আহি যিটো ফিলিংছ হৈছে মানে ভিতৰতো চাওক না ভৰিখন দিয়ে যাতে কিবা মানে বেলেগ এটা ফিল হৈছে আৰু ভয়ানক বহুত ভয়ানক দেই আৰু এনেকেই জংঘলৰ মাজে মাজে আহি আছোঁ আৰু সেইটো ঘৰটো দেখিলে কেনেকুৱা এটা পৰিস্থিতি হৈ আছে মানে বিৰাট ভয়ানক বহুত ভয় লগা ভয় বহুত লাগিছে কিন্তু চাওক জংঘলৰ মাজে মাজে গৈ আছোঁ ৰাজাই ক'বা মাইকী মানুহ এজনী মাত শুনা আগতে পালে কিন্তু ভয়ানক চিৰিয়াছলি বহুত ভয়ানক বিৰাট ভয় লাগিছে বহুত বেছি ভয় লাগিছে দেই আৰু খগেনদা আগে আগে যিহেতু খগেনদা আমাতকৈ ডাঙৰ হয় আগত পঠিয়াইছোঁ সেইটো কাৰণে কি যোৱা জন্য অৱস্থা ভিডিঅ'খন চাওক পুৰা পাতলি চিৰিয়াছলি ভয়ানক বহুত বেছি ভয়ানক কেনেকৈ ওলমি আছে গোটেইখন এনেকৈ বহি দিছোঁ মানে আৰু তলত ভয় বিৰাট লাগিছে মানে আৰু এইটো ঘৰ এৰি আমি লাহে লাহে আগবাঢ়িব লৈছোঁ আগলৈ ইয়াতকৈ বেছি ভয়ানক আছে গৈ থাকোঁ আগলৈ কথা নোলোৱা হৈ গৈছে ভয়ত কিন্তু কৰি আছোঁ ভিডিঅ' কণ্টিনিউ কৰি গৈ থাকিম চাই থাকক কি হয় ভাই কি হয় আৰু ফাইনেলি গাইছ এইটো নতুন এটা ঘৰত সোমাই আহিলোঁ আৰু বাকী এতিয়া ভিতৰলৈ চাওঁ কি হয় চাব খগেনদা এডাল বেছি জোৰ নিদিব এখন হাতে ইয়াত ধৰণি দিছোঁ বাপৰে Oh my God আৰু কৰিডৰ এটা দি পুৰা সোমাই আহি আছোঁ ইয়াত ক্লাছ হৈছিলে চাগে ন এইবোৰ নিশ্চয় ক্লাছ হৈছিলে কাৰণ যিহেতু কলেজ আছিলে চ' কলেজৰ কাৰণে ইয়াৰ এইবোৰ চব মেডিচিন কিবা কিবি আছে আৰু এইপিনে চাওক আৰু ইয়াত চাগে এক্সপেৰিমেণ্টবোৰ হৈছিলে সম্ভৱ এক্সপেৰিমেণ্ট বুলিয়ে কৈছোঁ কি হৈছিলে ভালকৈ নাজানো আৰু এইবোৰ চাওক এইবোৰ লেবৰ বস্তুৱেই হয় 100% বাকী এতিয়া ইপানে যাবলৈ চেষ্টা কৰোঁ আৰু এটা ইপানে ৰুম আছে আৰু ইপানে ৰাস্তা নাই এতিয়া আমি খিৰিকী পাৰ হৈ এপানেদি যাব লাগিব বন্ধু কেমেৰাটো ধৰা সেইটোত বেছি জোৰ নিদিবা এইবোৰ ৰাজা বেছি জোৰ নিদিবা হা মূৰত লাগিব
আৰু এসময়ত চাগে এইবোৰ স্মৃতি আছিলে কাৰোবাৰ, আজি যিবোৰ জৰাজন্য অৱস্থাত পৰি আছে এনেকৈ। আৰু এইবোৰ চাওক বহুত বস্তু কিছুমান ইয়াত পৰি আছে, আৰু এইবোৰ চাওক এইবোৰ খুব সম্ভৱ ক্লাছত ইউজ হোৱা বস্তু আছিল। আৰু এটা বস্তু বুজি পাইছোঁ, কেমিকেলবোৰ যেতিয়া মানে ৰখা হয় তাত মানে এই এনেকুৱা ধৰণৰ সাফৰ লগোৱা হয়। এইটো চাওক, এই সাফৰটো কেনেকৈ খাই গ'ল, এনেকুৱা সাফৰ লগা হয়। বৰ বেছি চুই নাথাকোঁ এইবোৰ, যিহেতু বহুত দিন পুৰণি এনেকৈ পৰি আছে আৰু বাদুলিও আছে, সেইটো কাৰণে বৰ বেছি চুই থকাটো ভাল নহ'ব বুলি ভাবি চোৱা নাই ইমান বস্তুবোৰ। যিমান পাৰিছোঁ আঁতৰি আঁতৰি আছোঁ। আৰু এইকেইটা ঘৰৰ ভিতৰতে আমি সোমাইছিলোঁ অথনি, আৰু ঘৰকেইটাৰ ভিতৰৰ পৰা ওলাই আহিলোঁ। বিৰাট ভয় লাগিছিলে মোৰ ভয় লাগিছিল যদি মই কাকো কোৱা নাছিলোঁ, কাৰণ যিহেতু মই কৈ দিয়াৰ পাছত সকলোৱে ভয় কৰে বা সেইটো কাৰণে মই কাকো নকলোৱে। বহুত ভয়ে ভিতৰত ঘূৰিলোঁ, বহুত ভয় খাইছোঁ। আৰু এতিয়া বৰ্তমান ওলাই আহিলোঁ মুকলি আকাশৰ তলত। এতিয়া টেনশ্যন নাই, বুকু এতিয়া ডাঠ। ৰাজা ভয় খাইছিলে নাই? সুধিলে আপোনাৰ গম পাইছে মোৰ দেহৰ অৱস্থা দেখি। তেওঁ ঘামি জুমি গৈছে, মানে দৌৰা দৌৰি কৰি আছে। বাকী এতিয়া মানে মুকলি আকাশৰ তলত টেনশ্যন নাই। এতিয়া মানে মই কি যাওঁ, এতিয়া মানে এইবোৰ টেনশ্যন লোৱাত নাই। কিন্তু তাৰ ভিতৰত বিৰাট ভয় লাগিছিল, সঁচা কথা বহুত ভয় লাগিছিল। আৰু খগেনদাহঁতৰ ঘৰলৈ এপান দি চুইটকৈ আহি গাড়ীখন ইয়াত ৰখালোঁ। আৰু খগেনদা এইটো চাওক বহুত ধুনীয়াকৈ বনাইছে বাঁহেৰে। খগেনদা বৰ সুন্দৰকৈ বনাইছে কিন্তু এইটো বিৰাট ভাল লাগিছে। সকলো বাঁহেৰে বনোৱা হৈছে ন? চাওক পূৰা বাঁহেদি বনাইছে। নিজে বনোৱা নে? মজা মজা। আৰু এইফালে বহি আছে খগেনদা। নমস্কাৰ দিছে একেবাৰে। আৰু খগেনদাহঁতৰ ইয়াতে এনেকৈ বহি বহি আৰু আহি গ'ল আপোনাৰ চাহ। মোৰতো কিনাৰতে থৈ দিছোঁ, আপোনাৰ ধুনীয়াকৈ চাহটো খাই লওঁ। আৰু অহা কাইলৈ মানে আহি আছে এখন ফুটবল মেটচ। আৰু যিখন মেটচ মানে আপোনালোকে দেখাৰ পাছত আপোনালোকে নিজেই চখ হৈ যাব, এখন ফুটবলে খেলিছে নে বেলেগ কিবাই খেলিছে, গম পাই যাব। কাইলৈ আহি আছে এখন ফুটবল মেটচ, আৰু আপোনালোক মানে নিজে কনফিউজ হৈ যাব, ফুটবলে খেলিছে নে ভলীবলে নে মাৰ্বলেই খেলিছে। আপোনালোকে খালি কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো, চাব ভালকে, বহুত এণ্টাৰটেইনমেণ্ট পাব। মজা মজা। বন্ধুসকল, এইজনে সেইজন মিষ্টাৰ ৰজা। আৰু খগেনদাহঁতৰ ইয়াত ধুনীয়াকৈ চাহটো খাই ৰং চাহ মই নাই খোৱা, ইহঁতে মানে তামোল খায়, মই আজি গম পাইছোঁ কথাটো। এই সদায় নাখাওঁ দিয়া। আৰু তামোল এখন ধুনীয়াকৈ পাগলি লৈছোঁ, এতিয়া গৈহে থাকিম আৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক মাৰিব। আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথম চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ, বাই বাই।